চিৰাং জিলাৰ অন্তৰ্গত হাছৰাবাৰী আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আজি চিৰাং জিলা আক্ৰাছু সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ পাতি গড়িয়া দীপক তালুকদাৰ, সহকাৰী মাৰিয়া প্ৰদীপ তালুকদাৰ, চিৰাং জিলা সমিতিৰ উপদেষ্টা নিকুঞ্জ ৰায়, গড়িয়া বিমল ৰায়, মাৰিয়া শংকৰ ৰায়। আৰু আজিৰ এই কাৰ্যনিৰ্বাহক সভাত 4খন কৰিয়া তদৰ্থক আঞ্চলিক সমিতি গঠন কৰাৰ লগতে আগন্তুক দিনত চিৰাং জিলা আক্ৰাছু সমিতিৰ উদ্যোগত একটা জোট সমদল কাৰ্যসূচী ল'ব বুলি আমাক জানিবাৰে চিৰাং জিলা আক্ৰাছু সমিতিয়ে। আমার চিরাং জেলা আক্রাছুত এখন কার্যনির্বাহ সভা আমি আয়োজন কৰিছোঁ। এই কাৰ্যনিৰ্বাহ সভাত আমাৰ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। প্ৰথমতে আজি আমাৰ এই জিলা কাৰ্যনিৰ্বাহ সভাত আমাৰ 4খনকৈ আঞ্চলিক কমিটিক আমি দায়িত্বভাৰ দিয়া হ'ল। যিহেতু জিলা আঞ্চলিক কমিটি আমাৰ আনএক্টিভ হৈ আছিল, সেই আনএক্টিভগিলাক আজি আমি দায়িত্ব দিয়া হ'ল। আমাৰ প্ৰথমতে আমাৰ হাছৰাবাৰী কদমতলা আঞ্চলিকক দায়িত্ব দিয়া হ'ল এডক কমিটি হিচাপত। লগতে আমাৰ বেংটল আঞ্চলিকক দায়িত্ব দিয়া হ'ল। তাৰপিছত আমাৰ চুপাইঝাৰ আঞ্চলিকক দিয়া হ'ল। তাৰপিছত আমাৰ বাসুগাঁও আঞ্চলিকক দায়িত্ব দিয়া হ'ল। আজি আমি বহুদিনৰ পৰা আমাৰ যি আক্ৰাছুৰ আন্দোলন বৰ্তমান স্থগিত হৈ আছে, আপোনালোকে গমে পায় যে আমাৰ চৰকাৰে যি KAC প্ৰদান কৰিছে, এই KAC দিয়াৰ ফালেৰে পৰা আমাৰ বৰ্তমান আক্ৰাছুৰ বন্ধ স্থগিত হৈ আছে। বিভিন্ন ধৰণৰ আমাৰ আগৰ যি KACৰ পদবী যিখিনি মানে লিডাৰে পাইছিল, সেইগিলা বৰ্তমান সবে চৰকাৰৰ পকেটত আছে বা চৰকাৰৰ লগত মিলিজুলি কাম কৰি আছে। সেইকাৰণে আমাৰ আজি যি আন্দোলন আমাৰ পৃথক মমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত, সেই আন্দোলনৰ কথা বৰ্তমান পাহৰি গৈছে। সেইকাৰণে আজি আমি চিৰাং জিলা আক্ৰাছুৱে অহা মে' মাহৰ 30 তাৰিখে আমি চিৰাং জিলা কমিটিয়ে আমি আন্দোলন ঘোষণা কৰিলোঁ। আমাৰ প্ৰথম আন্দোলন কাৰ্যসূচী আমাৰ থাকিব জোৰ সমদল। এই জোৰ সমদল অহা মে' মাহৰ 30 তাৰিখে আমি আন্দোলন আমি শুরু কৰিম। আৰু ইয়াৰ লগে লগে আমাৰ যিকেইখন আমাৰ আঞ্চলিক আজি আমি দায়িত্ব দিয়া হৈছে, এই আঞ্চলিক কেইখন আমি তেখেতৰ এৰিয়া যিহেতু বেংটল আমি আঞ্চলিক দায়িত্ব দিয়া হৈছে। বেংটলত আমি তাতে গৈ আমি ৰাইজৰ লগত লগ হৈ আৰু ৰাইজৰ সহযোগ লৈ আমি এই কমিটিখন আমি পূৰ্ণাংগভাৱে আমি গঠন কৰিম। ঠিক তেনেকৈ আমাৰ চুপাইঝাৰ, কদমতলা, আমি বাসুগাঁও তেনেকৈ আমি আঞ্চলিক কমিটিগিলা শক্তিশালী আমি কৰিম। যি নহওক, আমাৰ লগত ইয়াত আমাৰ চিৰাং জিলাৰ সাধাৰণ সম্পাদক আমাৰ শংকৰ ৰায় আছে, তেখেতে কিছু বক্তব্য দিব আৰু বক্তব্য দিয়াৰ কাৰণে মই অনুৰোধ কৰিম। চৰকাৰে ইতিমধ্যে কোচ ৰাজবংশী জনগোষ্ঠীক KAC দিছে, BTC আৰু ৰাভা আচং বাদ দি। কিন্তু BTCৰ যিখিনি কোচ ৰাজবংশী ৰাইজ আছে, এইখিনি কিন্তু অসন্তুষ্ট হ'ব। হয়, অলপ আগতে আজিৰ কাৰ্যনিৰ্বাহক সভাৰ যি উদ্দেশ্য আৰু যিখিনি কাৰ্য হৈছে, গোটেইখিনি আমাৰ সভাপতি ডাঙৰীয়া ইতিমধ্যে কৈ গ'ল। যিহেতু আমি BTCৰ বাসিন্দা, যদিও কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত আমি অন্তৰ্ভুক্ত হ'ব পৰা নাই, কিন্তু আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদক আমি বিৰোধিতা কৰা নাই আগৰে পৰাই। কিন্তু যেহেতু আমি BTCৰ নাগৰিক আৰু BTCৰ নাগৰিক হোৱা হিচাপে আমি ইয়াত আচলতে যদিও খিলঞ্জীয়া ভূমিপুত্ৰ হয় আমি কছাৰী জনগোষ্ঠী, এই কছাৰী জনগোষ্ঠীয়ে কিন্তু আজিৰ তাৰিখত প্ৰায় তৃতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে আমি আচলতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। ইয়াত আমাৰ ৰাজনৈতিক অধিকাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত আমাৰ অধিকাৰ আমি বঞ্চিত হৈ আহিছোঁ। আজিৰ তাৰিখত আমাৰ কছাৰী জনগোষ্ঠীৰ স্বগোষ্ঠীয় ৰাজনৈতিক আমাৰ নেতা নাই, যাৰ কাৰণে আমাৰ যিখিনি মূল সমস্যা, এই মূল সমস্যা বা যি জাতীয় সমস্যাসমূহ আছে, এই সমস্যাসমূহ আমাৰ সদনত উত্থাপন কৰাৰ কাৰণে আমাৰ আচলতে BTCৰ বিধায়ক, আমাৰ স্বগোষ্ঠীৰ বিধায়ক নাই কাৰণে
আমাৰ সমস্যাবিলাক আচলতে সমস্যা হৈ ৰৈ গৈ আছে আৰু যাৰ কাৰণে আমি জনজাতিকৰণৰ দাবী দীৰ্ঘদিন সময় আক্ৰাছুৰ নেতৃত্বত আমি কৰি আহিছিলোঁ আৰু আজিলৈকে আমি জনজাতিকৰণৰ মৰ্যাদা যিহেতু পোৱা নাই তাৰ কাৰণে আমাৰ সংগ্ৰাম সদায় অটুট থাকিব। আজি অলপ আগতে আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই ইতিমধ্যে কৈ গ'ল জনজাতিকৰণৰ দাবী আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত অহা 30 মে তাৰিখে যিটো জোৰ সমদল ইয়াৰ পৰাই আমাৰ জিলা ভিত্তিত আচলতে এই কাৰ্যসূচীখিনি আমাৰ ৰূপায়ণ কৰা হ'ব আৰু পৰৱৰ্তী সময়ত আমি পুনৰ এনেকুৱা ধৰণৰ আন্দোলন কাৰ্যসূচীবিলাক আমি হাতত ল'বলৈ কিন্তু বাধ্য হ'ম। ইতিমধ্যে দেখা গৈছে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন নেতাই আক্ৰাছুৰ কিছুমান নেতাই দেখা পাইছোঁ যে আমি সশস্ত্ৰ পন্থা ল'ব লগা হৈছে, এই ক্ষেত্ৰত কি ক'ব আপুনি? হয়, আচলতে ভাৰত এখন গণতান্ত্ৰিক দেশ, যদিও গণতান্ত্ৰিক দেশ তথাপি কিন্তু ইয়াত কি হৈছে গণতন্ত্ৰৰ ভাষা আচলতে চৰকাৰে বুজি পায় নে নাপায় আমি বুজিব পৰা নাই। কাৰণ কিয় আজি আক্ৰাছুৰ নেতৃত্বত প্ৰায় 30টা বছৰ অতিক্ৰম হ'ল আজি জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত, কিন্তু আজি এই মূল দুটা যি দাবী এই দাবীৰ প্ৰতি চৰকাৰে কোনো এখন চৰকাৰে কিন্তু আজিলৈকে গুৰুত্ব প্ৰদান নকৰিলে, কি কংগ্ৰেছ চৰকাৰ হওক কি বিজেপি চৰকাৰ হওক কি জেপি চৰকাৰ হওক। আৰু যাৰ পৰিণতিত কোচ জনগোষ্ঠীৰ আজি একাংশ যুৱক আচলতে চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে যে কোচ জনগোষ্ঠীৰ সমস্যাসমূহ সমাধান কৰিব কি নাই। আৰু যাৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ সশস্ত্ৰ পন্থা হাতত ল'বলৈ তেওঁলোকে বাধ্য হৈছে। কাৰণ আমিও আচলতে সশস্ত্ৰ সংগ্ৰামৰ আমি পোষকতা নকৰোঁ, সশস্ত্ৰ তথা হিংস্ৰ পন্থাৰে আমি আমাৰ দাবীসমূহ বা আমাৰ সমস্যাসমূহ সমাধান কৰিব নোৱাৰিম। কিন্তু কথা হ'ল আজিৰ তাৰিখত আচলতে কোচ জনগোষ্ঠীৰ একাংশ যুৱক চৰকাৰৰ ওপৰত আস্থাহীন হৈ পৰিছে আৰু ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া আচলতে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ। কাৰণ কোচ জনগোষ্ঠীৰ যি আৱেগ অনুভূতি, কোচ জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া সংগ্ৰাম, এই সংগ্ৰামক চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ কাৰণে বা চৰকাৰে আজিলৈকে সমস্যাসমূহ মানে সমাধান নকৰাৰ কাৰণে অকল নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে কোচ জনগোষ্ঠীৰ ভোট আদায়ৰ কাৰণে তেখেতসকলে চিন্তা চৰ্চা কৰি থকাৰ কাৰণে আজি তাৰিখলৈকে কোচ জনগোষ্ঠীৰ যি মূল সমস্যাসমূহ আছে এই সমস্যাসমূহ কিন্তু সমাধান হোৱা নাই। আৰু যাৰ কাৰণে এনেকুৱা ধৰণৰ হয়তো সশস্ত্ৰ পন্থা আমাৰ একাংশ যুৱকে হয়তো ল'বলগীয়া হৈছে বা লৈ আছে। গতিকে আমি চিৰাং জিলা আক্ৰাছুই আমি আহ্বান জনাম আমাৰ যুৱকসকলক যে সশস্ত্ৰ সংগ্ৰামৰ যি পন্থা তেওঁলোকে পৰিহাৰ কৰক আৰু গণতান্ত্ৰিক দেশ যিহেতু গণতান্ত্ৰিক পদ্ধতিৰে আমি আন্দোলন কৰি আমাৰ সমস্যাসমূহ বা আমাৰ যিখিনি দাবী এই দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰি জোৰভাৱে বা শক্তিশালীভাৱে আমি আন্দোলন কৰি আমাৰ মানে যি বঞ্চিত হৈ থকা সুবিধাসমূহ আমি চৰকাৰৰ পৰা আজৰি আনিব পাৰিম বুলি আমি আশা কৰোঁ। ইতিমধ্যে দেখা পাইছোঁ যে আক্ৰাছু বিভিন্ন কেইটা ভাগ, কিন্তু কিছুমান আক্ৰাছু গোট আজি দেখা পাইছোঁ KAC কিছুমান নেতা মন্ত্ৰীৰ লগত ঘূৰি তেওঁলোকে আন্দোলন কৰিবলৈ বাদ দিছে, কি ক'ব এই সম্পৰ্কত? নিশ্চিতভাৱে আপুনি খুব সুন্দৰ এটা প্ৰশ্ন কৰিছে। কাৰণ আজি আক্ৰাছু প্ৰায় 7-8টা গোটত বিভক্ত, যদিও আমাৰ কিন্তু অৰুণ ৰায় নেতৃত্বাধীন যি আমাৰ মূল গোটৰ সভাপতি আছিল আমাৰ অৰুণ ৰায় ডাঙৰীয়া, আৰু অৰুণ ৰায় ডাঙৰীয়াও যিহেতু বৰ্তমান তেওঁ আমাৰ লগতে আছে বা অৰুণ ৰায় ডাঙৰীয়াৰ লগতে আমি আছোঁ। পূৰ্বে যিহেতু তেওঁ প্ৰথম একত্ৰীকৰণৰ সভাপতি অৰুণ ৰায় ডাঙৰীয়াই আছিল, গতিকে অৰুণ ৰায় ডাঙৰীয়াৰ নেতৃত্বতে আমি বৰ্তমানে আছোঁ। আৰু আমি ডাঠি ক'ব পাৰোঁ অৰুণ ৰায় ডাঙৰীয়া কোনো চৰকাৰী তেনেকুৱা পক্ষ বা KACৰ কোনো পাৰিষদৰ লগত আচলতে কোনো ধৰণৰ তেওঁলোকৰ ব্যক্তিগতভাৱে যোগাযোগো নাই আৰু সাংগঠনিকভাৱেও তেখেত তেনেকুৱা মানসিকতাৰ ব্যক্তি নহয়। আৰু যাৰ কাৰণে আমি তেওঁৰ নেতৃত্বতে বৰ্তমান সময়তে আমি আমাৰ যি সংগ্ৰাম আমি অটুট ৰাখিছোঁ।